দূৰৰ পৰা জুমি চাই কাৰোবাৰ জীৱনৰ ওপৰত একো মন্তব্য নকৰিবা, কাৰণ তেওঁৰ অৱস্থা তুমি তেতিয়াহে বুজিবা যেতিয়া তুমি তেওঁৰ সমভাগী হ'বা। আনে কি ভাবে তাত মোৰ কোনো আপত্তি নাই। মই মোৰ জীৱনটো উপভোগ কৰিবলৈ জন্ম হৈছোঁ, আনক ভাল লগাবৰ বাবে নহয়। মিছলীয়া মানুহ আৰু মিছা সম্পৰ্কত থকাতকৈ অকলে থকাই শ্ৰেয়। মনত হাজাৰ দুখ কষ্ট থকাৰ পিছতো যদি তোমাৰ মুখত হাঁহি বিৰিঙি থাকে, তেন্তে তুমি নিজক জীয়াই ৰাখিবলৈ শিকি গৈছা। খং আৰু ভয় এই দুয়োটাই বৰ হানিকাৰক। সেইবাবে সদায় ইয়াৰ পৰা নিজক বচাই ৰাখিবৰ চেষ্টা কৰিবা। আনক ঠগি তুমি নিজকে সুখী অনুভৱ কৰিব পাৰিবা, কিন্তু জীৱনটোৱে তোমাক কেতিয়াও সুখত থাকিব নিদিয়ে। জীৱনত এনেকুৱা এজনৰ প্ৰয়োজন যিয়ে মোৰ হৃদয়ৰ কথাবোৰ বুজি পায় আৰু অনুভৱ কৰিব পাৰে। সদায় সাৱধানে চলিব লাগে, কাৰণ মানুহ আৰু পৰিস্থিতি কেতিয়া সলনি হৈ যায় কোনেও ক'ব নোৱাৰে। বেয়া সময়বোৰ কেতিয়াও আমাৰ জীৱনলৈ কৈ নাহে, বাট যেতিয়া আহে আমাক বহুত কিবা কিবি শিকাই থৈ যায়। জীৱনত দুটা কথা ভাবিব এৰি দিয়া, এটা দুখ, আনটো হৈছে সুখ, যি মানুহৰ জীৱনত কৈ নাহে। জীৱনলৈ অহা কিছুমান মানুহ ৰামধেনুৰ দৰে, খুব ভাল লাগে, কিন্তু খুব সোনকালে আকৌ হেৰাইও যায়। জীৱনৰ লক্ষ্য যে এটাই হ'ব লাগিব তেনে নহয়। লক্ষ্যৰ বিকল্প বহুতো থাকে, কিন্তু উদ্দেশ্য এটাই, আমি সুখী আৰু সফল হ'বলৈ বিচাৰোঁ।